चलो भाई देखो अब मैं क्या करता हूँ। ভৱান দে হয় কি কৰি আছে ইয়াতে নকবি আৰু বহুত টেনচন নেকি তোৰ ভাবিছো ৰ টেনচন মানে সেনেকুৱা টেনচন নহয় কিবা এটা কথা ভাবিছো কি কথা ভাবি আছে ভাই তই ভাবিছো বিয়া চিয়া কেনেকে কৰো বিয়া अरे कहना क्या चाहते हो কিয় হয় ইমান দুখৰ কথা ভাবছা বাপৰে ইমান দুখ লাগে কি হৈছে মানে কি আগতে মাক বাপেকে ভাবছিল মোৰ আপিটো ক'ত পলাই যায় নেকি অ সেনেকে ভাবছিল কিন্তু আজিকালি কি হৈছে কি আজিকালি ভাবে আই পুতক আৰু জীয়াকে ভাবে অ মায়ে ক'ত পলাই যায় নেকি এ ভাই ये बड़ी अच्छी बात कही आप আজিকালি সেনেকৈহে ভাবে গিৰিয়েকৰ জীয়েকৰ প্ৰতি টেনচন নহয় মাকৰ প্ৰতিহে টেনচন হয় ঘৈণীয়েকৰ প্ৰতিহে টেনচন হয় গৈছে তই সঁচা কথা কলিয়ে ভাই এইটো বহুত টেনচন साला ये दुख का खत्म नहीं होता बे তাকে এ দে হ'ব যো সেইগিলা ভাবি থাকি লাভ নাই আৰু বল বিয়াখনতো পাতবই লাগব এতিয়া আৰু কি কৰিবি বিয়া পাতি বিয়া পাতি তাকে দেখছে না ইয়াতে ৰাতি ৰহি আছো কি কৰবি আৰু এতিয়া আৰু বিয়া নহ'লে বিয়াতো পাতবই লাগব বিয়া নাপাতাকে কথাটো হয় নে নহয় কৈছো হয় হয় अरे हाँ भाई हाँ তুই একদম ৰাইট কথা কলি তই বহুত ডাঙৰ কথা কলি তই এইটো ভাবিছো কথাটো মই একলা একলা আজি বহি কিনে ভাবি আছো দেখাই পাই থাকো মনে মনে যাই কি আৰু বিয়া পাতি বহুত ডাঙৰ ভাববেলা কথা सही पकड़े हैं কথা কৈ দিলি নহয় তই এইটো কি কৰা যাব এতিয়া আৰু সমাধান কি আছে সমাধান কি আছে সমাধান সেই কিনে চব বেয়া হৈ গৈছে মানে আজিকালি বোৱাৰী কিনে চব বেয়া হৈ গৈছে ইছ ৰাম प्लीज ये अच्छा